হেল্ল' এভৰিৱান, নিকু এণ্ড গাৰ্গী ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। ইয়াত চাওকচোন, বতৰ ঠাণ্ডা, তেনেকেই টালি টোপোলা লৈ কলৈনো ওলাইছোঁ। ব'লকচোন, আমি ওলাইছোঁ এয়া চেঁচা পাহাৰলৈ পিকনিক খাবলৈ। কিন্তু কি আমাৰ দুৰ্ভাগ্য বেয়া, বতৰ কিনকিন অহাৰ ফলত আমি আমাৰ সভানেত্ৰী বাইদেউগৰাকীৰ ঘৰতে খাম বুলি সিদ্ধান্ত কৰিলোঁ। এয়া হাতে কামে লাগি গ'লোঁ। কি ক'ব, চেঁচা পাহাৰ প্ৰাকৃতিক সৌন্দৰ্যত উপভোগ কৰিম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ কপালেই বেয়া। যিয়েই নহওক, বতৰে বতৰ কাম কৰক, আমি আমাৰ কাম কৰোঁ। জানুৱাৰীৰ পৰাই খাম বুলি ভাবি আছিলোঁ গোটৰ পিকনিক, কিন্তু কি ক'ব, সকলোৰে সময় সুবিধা নিমিলে। গতিকে মাৰ্চৰ 16 তাৰিখে খোৱাটো সিদ্ধান্ত কৰিলোঁ, তাতে আকৌ বতৰটোও বেয়া। যিয়ে নহওক, অৱশেষত খাম বুলি ভাবিলোঁ যেতিয়া, বজাৰ চজাৰ কৰিলোঁ যেতিয়া, খোৱাই হওক। এয়া আমি 4গৰাকী মাত্ৰহে আহিছোঁ। বৰষুণ দিয়াৰ ফলত ইগৰাকী আহিব পৰা নাই। যিয়ে নহওক, যিসকল আহিছোঁ লাগি যাওঁ নহয়নে। মই আকৌ ডাঙৰ কামটোৱে লৈছোঁ। এয়া চাওক, নহৰু। বেলেগে বেলেগ কাম কৰিছে, আপোনালোকে এনেদৰে গোটৰ হৈ পিকনিক খায়গৈনে? খোৱাটো মজা বেলেগ নহয়নে? সকলোৱে ঘৰত খাই বৈয়ে থাকে, কিন্তু এদিন এনেদৰে ওলাই সকলো মিলিজুলি খালে বহুতেই ভাল লাগে। সেইবুলিও আমিও খাবলৈ ধৰিলোঁ। এইগৰাকীয়ে আকৌ এইফালে জুই ধৰি ভাত উঠাবলৈ ধৰিলে। এইফালে আমাৰ সম্পাদিকা বাইদেউ, এইফালে আমাৰ ইয়াৰ সদস্য আছে। এয়া দেখিছে, এই ভাত যে লৰাইছে মাৰিডাল, এই মাৰিডালে বোলে ভাত লৰালে বোলে ভাত আধা ফুটা নহয়। এইডাল মাৰি, হাতা মাৰি নে কি বুলি কোৱা হয়, আপোনালোকে চিনি পায়ে চাগে। এইফালে আমাৰ ভাত হৈ গ'ল। এতিয়া এয়া মাংস মচলা চচলা দি মঠি আছে। এইফালে আমাৰ সভানেত্ৰী বাইদেৱে এয়া হাই গাইজ বুলি কৈছে, গোটৰ পিকনিক বুলি কৈছে। আমাৰ গোটৰ পিকনিক খাইছোঁ বুলি কৈছে। এইফালে এয়া মাংস বনাবলৈ লৈছে। মোৰ চেনেললৈ যদি প্ৰথমবাৰ আহিছে, তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আমাৰ আকৌ এই দুগৰাকী পাইছে কোনোমতে। কেঁচুৱা থকা দিয়কচোন, বৰষুণত তিয়াইটো আনিব নোৱাৰে, সেইকাৰণে পাইছেহি। আমি কৈছোঁ, তহঁতি পিছত আহিছে যেতিয়া তহঁতলৈ চাটনি বনাবলৈ থৈ দিয়া আছে, তহঁতি লাগ। ৰ'ব, আমি চাহ খালোঁ অলৰেডি, কিন্তু চাহ খোৱা ভিডিঅ' ফুটেজহে লোৱা নহ'লে। যিয়ে নহওক, এয়া আমাৰ ৰুমি বাইদেৱে বনাবলৈ লাগি গৈছে। ঠাণ্ডা বতৰ, গৰম গৰম খানা। এইফালে এয়া মাংস বনাব ভিতৰত। আমাৰ আকৌ এগৰাকী বাইদেৱে মাংস নাখায়, সেইগৰাকীলৈ আকৌ ভিতৰত মাছ বনাব। এগৰাকীলৈ এয়া আদা নহৰু পেষ্ট দিছিলে, কিন্তু কি ক'ব, মাছলৈ থ'বলৈ থাকিলে আকৌ কেৰাহীত দিয়াৰ পৰা আদা নহৰু পেষ্টখিনি থৈছে। দেখিছেনে কি যে হ'ব আৰু। আপোনালোকে বাৰু চেঁচা পাহাৰলৈ আহিছেনে? আমাৰ ওচৰতে থকা চেঁচা পাহাৰখনত বহুত দূৰ দূৰণিৰ পৰা আহে পিকনিক খাবলৈ, কিন্তু আমি ওচৰতে থাকি আমাৰ যাব নোৱাৰিলোঁ। যিয়েই নহওক, বেলেগ এদিন আকৌ যাম বুলি সকলোৱে আলোচনা কৰিলে। বতৰ ভাল হওক, আকৌ 25 চনৰ ডিচেম্বৰলৈ যাম বুলি চবে আলোচনা কৰি আছে। দেখিছেনে, এয়া খানা খায়েই হোৱা নাই, কিন্তু নেক্সট পিকনিক খোৱাৰ প্লেন বনালেই। এয়া আমাৰ গোটৰ আলোচনা হৈ গৈছে। এয়া আকৌ মাংস হৈছে আৰু। আমাৰ আকৌ দুগৰাকী বাইদেউ আহিব নোৱাৰা হ'ল। কি ক'ব, সকলোৰে সময় সুবিধা নিমিলেইচোন। এগৰাকী আলহী আহিলে, আনগৰাকী লখিমপুৰলৈ যাব লগা হ'ল ইমাৰ্জেঞ্চি। ফোন কৰি আমাকে খাবলৈ কৈছে। বেয়া লাগিছে,
সকলো লগতে খাম বুলি ভাবিছিলোঁ, কিন্তু কি ক'ব, অৱশেষত আমাৰ এয়া হৈ গ'ল। এইফালে এয়া মাংস বিলাই আছে। আমাৰ আজি খানাত আছে মাংস, বিট, গাজৰ, বন্ধাকবি, ধনিয়া চনিয়া দি চাটনি। এইগৰাকী আকৌ ঘৰতে কেঁচা চাটনি বনাই আনিছে, বুট, নৰসিংহ এনেকৈ কৰি চাটনি বনাই আনিছে। আকৌ এগৰাকীয়ে মাছ নাখাওঁ বুলি যে কৈছিলে, তুলসীৰ লগত কলপতৰা মুক্ত হৈছে। আমাৰ ভাগতো মাছ অকণ পৰিছে দেই। তেওঁ বোলে অকলে খাই ভাল নালাগে, সেইকাৰণে আমাকো ভগাই দিছে। না সব দে না তুই भी उठा सकती ना तू एक ऐसी में ফূৰ্তি কৰি লাষ্টত আকৌ ফটো কেইখনমান তুলি ল'লোঁ চিন হিচাপে থাকিবলৈ। এয়া চাওক, বিহু নাচিছিলোঁ, কিন্তু ভিডিঅ' ক্লিক কৰা নহ'লে। সকলোৱে বিহু নাচি ভাল পায় যিহেতু। অৱসৰত খাই বৈ ইয়াত টমটম আহি গ'ল, ঘৰলৈ আহিলোঁ। অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ বাই। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।